Welcome to my channel MB Sir. আজি আমি পলিটিকেল সায়েন্সৰ পাৰ্ট এ লেসন নম্বৰ 2 অল্টাৰনেটিভ চেণ্টাৰ অফ পাৱাৰ্ছ সমসাময়িক ক্ষমতাৰ কেন্দ্ৰৰ আন 10টা MCQৰ বিষয়ে আলোচনা কৰিম। তো গতিকে সকলোৱে ভিডিঅ'টো মনোযোগ সহকাৰে চাব আৰু নিজে নিজে উত্তৰবোৰ দিবলৈ চেষ্টা কৰিব। তো আগতে আমি 30টা MCQ আলোচনা কৰিছোঁ আৰু আজি আন 10টা MCQ আলোচনা কৰিম। MCQৰ প্ৰথম কুৱেশ্যনটো হৈছে when was People's Republic of China established? চীন গণৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন নম্বৰ এ 1947, অপশ্যন নম্বৰ বি 1948, অপশ্যন নম্বৰ চি 1949 and অপশ্যন নম্বৰ ডি 1950। ইয়াৰ সঠিক আনসাৰটো হ'ব 1959। তো আন এটা MCQ হৈছে in which year OEEC was established? কোন বছৰত OEEC প্ৰতিষ্ঠা কৰা হৈছিল? এ 1947, বি 1948, চি 1949, ডি 1950। ইয়াৰ সঠিক আনসাৰটো হ'ব 1948। আন এটা MCQ হ'ল নিজে উত্তৰবোৰ দিবলৈ যত্ন কৰিব। when was European Union established? ইউৰোপীয় ইউনিয়ন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন নম্বৰ এ 1989, অপশ্যন নম্বৰ বি 1990, অপশ্যন নম্বৰ চি 1991, অপশ্যন নম্বৰ ডি 1992। ইয়াৰ সঠিক আনসাৰটো হ'ব 1992। খুবই গুৰুত্বপূৰ্ণ কোৱেশ্যন এইটো, পৰীক্ষাত অহাৰ খুবই সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন 34 নম্বৰ কুৱেশ্যন in which year was the single market established in Europe? কিমান চনত ইউৰোপত একক বজাৰ সৃষ্টি কৰা হৈছিল? অপশ্যন নম্বৰ 1993, অপশ্যন নম্বৰ বি 1994, অপশ্যন নম্বৰ চি 1995, অপশ্যন নম্বৰ ডি 1996। ইয়াৰ সঠিক আনসাৰটো হ'ব 1993। অপশ্যন নম্বৰ এ ইজ correct answer. Question number 35. By which treaty was the European Union formed? কোনখন চুক্তিৰ দ্বাৰা ইউৰোপীয় ইউনিয়ন গঠন কৰা হৈছিল? অপশ্যন নম্বৰ এ প্যাৰিছ ট্ৰিটি, বি ৰোম ট্ৰিটি, চি শেনজেন ট্ৰিটি, ডি মাস্ট্ৰিক্ট ট্ৰিটি। ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন নম্বৰ ডি মাস্ট্ৰিক্ট চুক্তি। এই মাস্ট্ৰিক্ট চুক্তিৰ দ্বাৰা ইউৰোপিয়ান ইউনিয়ন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন 36 নম্বৰ when did the United Kingdom leave the European Union? ব্ৰিটেনে কেতিয়া ইউৰোপীয় ইউনিয়ন ত্যাগ কৰিছিল? অপশ্যন নম্বৰ 26 January 2019, option number B 31 January 2020, option number C 15 December 2021, option number D 26 November 2022। ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন নম্বৰ বি 31 জানুৱাৰী 2020। এই দিনাই ব্ৰিটেনে ইউৰোপীয় সংঘৰ পৰা অফিচিয়েলি গুচি গৈছিল আৰু ইউৰোপীয় সংঘৰ 27খন মেম্বাৰ হৈ পৰিছিল। ব্ৰিটেন দি কিনে 28খন আছিল। নেক্সট কুৱেশ্যন 37 how many
stars are on the European Union flag? ইউৰোপীয় ইউনিয়নৰ পতাকাত কিমানটা তৰা আছে? A 9, B 10, C 11 and D 12. ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন নম্বৰ D 12. তাতে 12টা গোল্ডেন ষ্টাৰ আছে। ইউৰোপীয় সংঘৰ যিটো পতাকা আছে তাতে 12টা গোল্ডেন ষ্টাৰ আছে। নেক্সট question number 38. When did Japan join the OECD? জাপানে কেতিয়া OECD যোগদান কৰিছিল? অপশ্যন নম্বৰ A 28 April, B 28 April 1996, C 28 January 2001, D 26 November 2024. ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন নম্বৰ A 28 April 1964. Next question 39. When was German reunification held? জাৰ্মান পুনৰ একত্ৰীকৰণ কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন নম্বৰ A 1 October 1988, B 2 October 1989, অপশ্যন নম্বৰ C 3 October 1990, অপশ্যন নম্বৰ D 4 October 1991. ইয়াৰ সঠিক আনসাৰটো হ'ব C 1990 3 October. নেক্সট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আমাৰ এই ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। 40 নম্বৰ কুৱেশ্যন, which country is not a permanent member of the G7? কোনখন দেশ G7ৰ স্থায়ী সদস্য নহয়? A জাপান, B জাৰ্মানী, C ইটালী, D ইণ্ডিয়া। ইয়াৰ সঠিক আনসাৰটো হ'ব অপশ্যন নম্বৰ D ইণ্ডিয়া G7ৰ স্থায়ী সদস্য নহয়। Please like, comment and subscribe to my channel for connecting to me. সকলোকে মোৰ চেনেল ছাবস্ক্ৰাইব, কমেণ্ট আৰু লাইক কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়, জয় হিন্দ।